জীৱনৰ প্ৰতিটো খোজ সাৱধানে দিয়া উচিত, কাৰণ সমাজত এনে বহু মানুহ ৰৈ আছে কেৱল আনৰ ভুল ধৰিবলৈ। বৰ্তমান সমাজত আপুনি সত্যবাদী মানে বুৰ্বক আৰু মিথ্যাবাদী মানে বুদ্ধিয়ক। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ প্ৰাণী হ'ল মানুহ, যিয়ে নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। জীৱনত কেতিয়াও কাৰো ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হোৱা উচিত নহয়, কিয়নো এন্ধাৰত দেখোন নিজৰ ছাটোৱেও লগ এৰি দিয়ে। অতি সহজতে কাকো বিশ্বাসত নল'ব, কাৰণ বিশ্বাসৰ মৰ্যাদা সকলোৱে দিব নোৱাৰে। সহজতে যোনে মিছা ক'ব পাৰে, সমাজত সিয়ে সহজতে সকলোৰে আপোন হ'ব পাৰে। বাস্তৱতা এয়াই, উপকাৰী গছৰ ছাল পাবলৈ নাই আৰু ভাল মানুহৰ সমাজত স্থান নাই। গৰীব হলে আত্মীয়ই অচিনাকি হয় আৰু ধনী হলে দূৰ সম্পৰ্কীয়ই আপোন হৈ পৰে। কেতিয়াও কাকো কথা ক'বলৈ বাৰম্বাৰ অনুৰোধ নকৰিব, কিয়নো যাৰ ওচৰত আপুনি মূল্যৱান তেওঁ হেজাৰ ব্যস্ততাৰ মাজতো আপোনাৰ খবৰ এটা ল'ব। জীৱনটো সেইজন মানুহৰ সৈতে অতিবাহিত কৰা উচিত যাৰ চেহেৰাতকে মনটো বেছি সুন্দৰ। জীৱনত আপোনজনে এৰি গ'লে এনেকুৱা এজনক বাছি লোৱা উচিত যিয়ে আপোনাক ভাল নাপালেও অন্ততঃ সন্মান কৰিব। মূৰ্খ তিৰোতাই স্বামীক গোলাম বনাই নিজকে বুদ্ধিমতী বুলি ভাবে, কিন্তু পাহৰি থাকে তাই যে গোলামৰ স্ত্ৰী। আৰু বুদ্ধিমতী তিৰোতাই স্বামীক ৰজা বনাই নিজেও ৰাজৰাণী হৈ জীৱন কটায়। আচলতে যোনে যত্ন ল'ব জানে তেওঁ ভৰিৰ জোতাযোৰো যতনেৰে ৰাখে, আৰু যোনে নোৱাৰে হীৰাৰ আঙুঠিও হেৰুৱাই পেলায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ।